নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ মই প্ৰণৱ খত্ৰীয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে আসাম জিকেৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰি আছিলোঁ। যিসকল বন্ধু বান্ধৱীয়ে আগৰ আসাম জিকে সিৰিজৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' চোৱা নাই, ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া হৈছে, চাব পাৰিব। আজি আমি আসাম জিকে সিৰিজৰ পাৰ্ট 3 ভিডিঅ'টো লৈ আহিছোঁ, য'ত অসম চৰকাৰৰ সকলো ধৰণৰ নিযুক্তি পৰীক্ষাত বাৰে বাৰে ৰিপিট হোৱা MCQৰ লগতে তাৰ ৰিলেটেড আন দৰকাৰী তথ্যও আলোচনা কৰিম, যিয়ে আপোনালোকক আপকামিং অসম চৰকাৰৰ 22,000 পদৰ নিযুক্তি পৰীক্ষাত নিশ্চয়কৈ সহায় কৰিব। বন্ধু বান্ধৱীসকলৰ ভিতৰত যিসকল নতুনকৈ ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ, লগতে ভিডিঅ'টোত লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজি জিকে সিৰিজৰ পাৰ্ট 3 ভিডিঅ'টো আৰম্ভ কৰোঁ। জিকে সিৰিজৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোন আছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক ব্ৰজদত্ত, খ ভগদত্ত, গ হৰদত্ত আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ভগদত্ত। এইখিনিতে মনত ৰাখিব, অপশ্যন খত উল্লেখ কৰা ভগদত্ত হ'ল নৰকাসুৰে প্ৰতিষ্ঠা কৰা ভৌম বংশৰ দ্বিতীয়জন ৰজা। তেওঁ হ'ল নৰকাসুৰৰ পুত্ৰ। মহাভাৰতৰ যুদ্ধৰ লগত ভগদত্ত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কৌৰৱৰ পক্ষলৈ যুদ্ধত অৱতীৰ্ণ হৈছিল। ভগদত্তৰ পুত্ৰী ভানুমতী কৌৰৱৰ ৰজা দুৰ্যোধনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। মহাভাৰতত তেওঁক অৰ্থাৎ ভগদত্তক শৈলালয়া বুলি উল্লেখ পোৱা যায়। ভগদত্ত এজন বিখ্যাত হাতী যুঁজাৰু আছিল। তেওঁৰ বিখ্যাত হাতীটোৰ নাম আছিল সুপ্ৰতিকা। ভগদত্তই অসমৰ প্ৰখ্যাত গুৱাহাটীস্থিত দীঘলী পুখুৰী খন্দাইছিল। আমাৰ জিকে সিৰিজ পাৰ্ট 3ৰ দ্বিতীয়টো কুৱেশ্যন হৈছে কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক সৰ্বানন্দ সিংহ, খ ৰুদ্ৰসিংহ, গ চন্দ্ৰকান্ত সিংহ, ঘ পুৰন্দৰ সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ হ'ল শেষৰজন আহোম ৰজা। আজিৰ জিকে সিৰিজ পাৰ্ট 3ৰ তৃতীয়টো কুৱেশ্যন হৈছে ভগনীয়া ৰজা বুলি কাক কোৱা হয়? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক জয়ধ্বজ, খ শুক্লধ্বজ, গ তাম্ৰধ্বজ আৰু ঘ ৰাজেশ্বৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক জয়ধ্বজ। মনত ৰাখিব, অপশ্যন কত উল্লেখ কৰা জয়ধ্বজ সিংহৰ আহোম নাম আছিল চুতামলা বা চুতামলা। এওঁৰ শাসনকাল আছিল 1648 পৰা 1663 চনলৈকে। হিন্দু মতে নাম গ্ৰহণ কৰা প্ৰথমজন আহোম স্বৰ্গদেউ আছিল জয়ধ্বজ সিংহ। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকাল ঘটনাবহুল আছিল। তেওঁৰ ৰাজত্বকালতে 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰে আৰু আহোমসকল এই ৰণত পৰাভূত হ'বলগীয়া হয়, যাৰ ফলস্বৰূপে স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাজধানী গড়গাঁও এৰি পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেয়ে ইতিহাসত তেওঁক ভগনীয়া ৰজা বুলিও জনা যায়। 1663 চনত আহোম আৰু মোগলৰ মাজত তিপামৰ ঘিলাধাৰী নামৰ ঠাইত সন্ধি হয়। এই সন্ধিৰ চৰ্ত অনুসৰি জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুৱে অসমৰ সকলো ত্যাগ কৰি সুদূৰ দিল্লীলৈ যাব লগা হৈছিল। সন্ধিৰ চৰ্ত অনুসৰি যাৰ পৰিণতিত ৰমণী গাভৰুৱে ঔৰংজেবৰ পুত্ৰ মহম্মদ আজম শ্বাহ বা আজম তাৰাৰ লগত বিবাহপাশত আবদ্ধ হৈ পৰিবলগীয়া হৈছিল। তেতিয়াৰ পৰাই ভগনীয়া ৰজা জয়ধ্বজ সিংহৰ পুত্ৰী অৰ্থাৎ প্ৰথম অসমীয়া জীয়ৰী ৰমণী গাভৰুৰ পৰা ৰহমত বানু বেগম হৈ পৰিছিল। সেয়ে ৰমণী গাভৰুক ইতিহাসৰ পাতত ৰহমত বানু বেগম বুলি জনা যায়। এই কুৱেশ্যনসমূহ আমি আমাৰ জিকে সিৰিজৰ পাৰ্ট 1ত উল্লেখ কৰিছোঁ MCQ আকাৰে। বন্ধু বান্ধৱীসকল, আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰিলেটেড বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যনছ অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থকা দেখিবলৈ পোৱা গৈছে, যাক কভাৰ কৰিবলৈ আমি মনত ৰাখিব শিতানত জয়ধ্বজ সিংহৰ ৰিলেটেড অতিকে গুৰুত্বপূৰ্ণ তথ্য ইয়াত সন্নিৱিষ্ট কৰিছোঁ, যিখিনি খুবেই দৰকাৰী। আমাৰ চেনেলৰ উদ্দেশ্যই হ'ল আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আপোনালোক উপকৃত হ'ব পাৰে, তাতেই আমি সাৰ্থক। বন্ধু বান্ধৱীসকলৰ ভিতৰত যিসকলে আমাৰ চেনেলৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।
এইখিনিতে বন্ধু বান্ধৱীসকল জিকে সিৰিজৰ পাৰ্ট 1ত আমি জয়দাস কিঙৰ ৰিলেটেড MCQ সমূহ আলোচনা কৰিছিলোঁ, কিন্তু তাত আমি এই গুৰুত্বপূৰ্ণ তথ্যসমূহ আলোচনা কৰা নাছিলোঁ। সেয়ে বন্ধু বান্ধৱী যিসকলে আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই পাৰ্ট 1 আৰু পাৰ্ট 2 সেই ভিডিঅ'সমূহ চাব বুলি আশা কৰিলোঁ। আমাৰ জিকে সিৰিজৰ চতুৰ্থটো কুৱেশ্যন হৈছে কোনে কামৰূপক কামালুপু বুলি কৈছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক বাণভট্ট, খ ইটছিং, গ ৱা হিউৱেনচি আৰু অপশ্যন ঘ হিউৱেনচাং। বন্ধু বান্ধৱীসকল আপোনালোকে এই প্ৰশ্নৰ উত্তৰটো আমাক কমেণ্ট বক্সত জনাব পাৰে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ হিউৱেনচাং। পঞ্চম কুৱেশ্যনলৈ আহিছোঁ, দ্য কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছামৰ লিখক কোন? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে এ HK বৰপূজাৰী, বি SI বৰুৱা, চি PC চৌধুৰী আৰু ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ HK বৰপূজাৰী। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, গ জয়ধ্বজ সিংহ আৰু ঘ প্ৰমত্ত সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গদাধৰ সিংহ। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে নিধানপুৰৰ তাম্ৰশিলালিপি ক'ত উদ্ধাৰ হৈছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক শিলচৰ, খ চিলেট, গ মণিপুৰ আৰু ঘ ত্ৰিপুৰা। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰিব পাৰে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চিলেট। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক চিলাৰায়, খ ৰঘুদেৱ, গ নৰনাৰায়ণ আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰঘুদেৱ। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক নুমলীগড়, খ মোমাইকটা গড়, গ গড়গাঁও আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নুমলীগড়। 10 নম্বৰ কুৱেশ্যনটো হৈছে সুৰা ৰজা কোন? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক চুহুংমুং, খ চুখ্ৰাংফা, গ চুকাফা আৰু ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰিব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চুখ্ৰাংফা। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে সাতসৰী অসম বুৰঞ্জীৰ ৰচক কোন? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক SI বৰুৱা, খ HK বৰপূজাৰী, গ SK ভূঞা আৰু ঘ PC চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে SK ভূঞা। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে পাঁচপীৰ বা পঞ্চপীৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে ক ধুবুৰী, খ বঙাইগাঁও, গ হাজো আৰু ঘ তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ধুবুৰী। আমাৰ জিকে সিৰিজৰ 13 নম্বৰ কুৱেশ্যনটো হৈছে লতা কটা ৰণ কাৰ দিনত হৈছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক চক্ৰধ্বজ সিংহ, খ ৰাজেশ্বৰ সিংহ, গ প্ৰমত্ত সিংহ আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰাজেশ্বৰ সিংহ। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক ৰুদ্ৰসিংহ, খ চুহুংমুং, গ প্ৰতাপ সিংহ আৰু ঘ চুকাফা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ৰুদ্ৰসিংহ। 15 নম্বৰ কুৱেশ্যনটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক 1769, খ 1869, গ 1777 আৰু ঘ 1826। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1769। 16 নম্বৰ কুৱেশ্যনটো হৈছে মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক কলিকতা, খ আলিপুৰ, গ তিহাৰ আৰু ঘ তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আলিপুৰ। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে অসমত কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? আৰু ইয়াৰে
অপশ্যনসমূহ হৈছে ক পিয়লি বৰুৱা, খ মণিৰাম দেৱান, গ বিষ্ণুপ্ৰসাদ আৰু ঘ এটাও নহয়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মণিৰাম দেৱান। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিল। আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক পিয়লি বৰুৱা, খ মণিৰাম দেৱান, গ বিষ্ণুপ্ৰসাদ আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক পিয়লি বৰুৱা। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ যোৱাৰ আগতে ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। অধীৰ আগ্ৰহেৰে আমি বাট চাই আছোঁ। আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ জিকে চিৰিজৰ 19 নং প্ৰশ্নটো হৈছে অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল। আৰু ইয়াৰে অপশ্যনসমূহ হৈছে ক 1830, খ 1861, গ 1860 আৰু ঘ 1865। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1861। আজিৰ জিকে চিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে অসম মহিলা সমিতিৰ জন্মদাতা কোন। আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ক পুষ্পলতা দাস, খ চন্দ্ৰপ্ৰভা শইকীয়ানী, গ কনকলতা আৰু ঘ হেমপ্ৰভা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত আমাক কমেণ্ট কৰি জনাব পাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চন্দ্ৰপ্ৰভা শইকীয়ানী। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ। এই চেগতে আপোনালোকলৈ বিশেষভাৱে ধন্যবাদ জনাব লাগিব, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবেই আমাৰ চেনেল আঁকোৱালি লোৱাৰ সংখ্যা 200 অতিক্ৰম কৰিছে। অনাগত দিনত আৰু এই আঁকোৱালি লোৱা সংখ্যা আৰু বাঢ়িব বুলি আশাবাদী। সমূহ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো আৰু চেনেলৰ লিংকসমূহ শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে। ধন্যবাদ।